Hello guys, welcome back to my YouTube channel. আজি এটি অন্য ভিডিঅ'লৈ স্বাগতম জনাইছো। বিশেষকৈ আজি 15 আগষ্ট, এটো কাৰণে 75 সংখ্যক স্বাধীনতা দিৱসক সকলোকে বহুত বহুত শুভেচ্ছা। আহিল লগৰ দুজনমানৰ লগত আৰু মোৰ লগত আহিছে লগৰ হয় আৰু এজন তাৰপিছত আৰু আমাৰ এইজন মেনেজাৰ নামটো নকওঁ। আমি সকলোটি মিলি আহি আছোঁ। খুব এটা নেচাৰেল বৰ্তমান আমি ক'ত আছি কাজিৰঙা পাওঁ আমি গৈ আছোঁ এতিয়া নগাঁও গৈ আছোঁ। নগাঁও মৃত্যুঞ্জয় টেম্পল। তো অলপ টাইম লাগিব আৰু গৈ থাকোঁতে কি আপোনালোকক দেখাব পাৰোঁ। বহুত দিনতে ভাবি আছিলোঁ আহিম বুলি, কিন্তু আজি ফাইনেলি আহি গ'লোঁ। মৃত্যুঞ্জয় মন্দিৰ অৰ্থাৎ নগাঁও আহি আছোঁ আমি কেইবাজনো মিলি। খুব সুন্দৰ এটা মুভমেণ্ট। তো এনিমেল কৰিডৰ হয়, সেইটো কাৰণে খুব স্পীড লিমিট কৰিছে প্ৰশাসনে। আমি এতিয়া বুঢ়া পাহাৰ কিছু কি হয় আপোনালোকে খুব জানে যিবিলাকে গুৱাহাটীৰ পৰা আমাৰ খবৰ ৰমেনক পঠাই দিছোঁ। ৰমেন দা আমি ৰমেনক পঠাই দিছোঁ, কিবা এটা দি আহক আৰু সেয়া এটা কৰি আহক। বিশেষ যাত্ৰাটো শুভ হওক, সেইটো কাৰণে ৰমেন গৈ আছে আৰু তুমি আহিছে গণেশৰ পৰা। নামি মেলি আমি আহাৰ খাই লওঁ। বোকাহাটৰ ৰুটি আমি আনন্দ। মোৰ এতিয়ালৈকে অহা নাই, আহিব খাই মেলি আকৌ গৈ আছোঁ। 1 hour later. মৃত্যুঞ্জয় মন্দিৰ পাওঁ অৱস্থাত আৰু 200 মিটাৰ আছে। তাৰপিছত দেখুৱাই আছোঁ আপোনালোকক মন্দিৰৰ পৰিৱেশ। 5 minutes later. আমি পালোহি। পোৱাৰ পিছত এতিয়া ওলাই যাম। পলৰ কাষতে আছোঁ আৰু গাড়ী ৰাখি মেলি পাৰ্কিং কৰি আৰু তালৈকে গৈ আছোঁ। তো চাই থাকক। আমি মন্দিৰৰ কাৰণে ইয়াতে কিবা কিবি লৈ ল'লোঁ আৰু লৈ মেলি আকৌ মন্দিৰৰ ভিতৰত গৈ আছোঁ। চাই থাকিব। আমি ইয়াত চাকি তাকি লৈ ল'লোঁ আৰু এইও ল'লে, ৰমেনে লৈ ল'লে আৰু এতিয়া আমি মন্দিৰৰ ভিতৰত যাম। মজা ছোৱালী Hey. আমি বৰ্তমান চাকি দিবলৈ আহি আছোঁ। খুব ধুনীয়া বনাই আহিছোঁ মই। একো নহয়, মোৰ দেখাইছোঁ। Hey guys, finally আমি মৃত্যুঞ্জয় টেম্পলত আছোঁ আৰু খুব এটা ধুনীয়া পৰিৱেশ। মোৰ পাছফালে দেখিব পাৰিছে চাগে, এছিয়াৰ ভিতৰত এটা ডাঙৰ টেম্পল হয়। তো সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখাইছোঁ। তো
চাই থাকিব এবাৰ মৃত্যুঞ্জয় টেম্পল খুব এটা ধুনীয়া চাৰিওফালে মন্দিৰৰ ভিতৰত সোমাই টিলিঙাটো বজাই আৰু ভিতৰত কিছুমান আপোনালোকক কেনেকুৱানো দেখিবলৈ তাৰ অকণমান কেমেৰা কৰি দেখালোঁ বিশেষ এলাও নাই তথাপিতো অকণমান কৰিলোঁ চাই ল'ব আৰু ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আজিলৈ বাই বাই এণ্ড থেংক ইউ ছ' মাছ